খবৰলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই জটিল সময়ত কৰোনা সংকটৰ এই সময়ত ভ্ৰাম্যমাণ থিয়েটাৰক জ্যোতি পৰিবলৈ নিদি মৰিগাঁও জিলাৰ বঙৰাবাৰীৰ পৰা এখন নতুন থিয়েটাৰ আত্মপ্ৰকাশ কৰিছে গীতাশ্ৰী থিয়েটাৰ। আৰু এই থিয়েটাৰখনৰ পূৰ্ণগতিত এতিয়া ৰিহাৰ্চেল চলি আছে। নৱেম্বৰ মাহৰ শেষৰ ফালৰ পৰা দৰ্শকৰ ওচৰলৈ তেওঁলোক আগুৱাই আহিব। ইয়াত কেইবাজনো নপুৰণি ভ্ৰাম্যমাণৰ শিল্পীৰ সমাৱেশ ঘটিছে। নয়ন নিৰ্বাণ আছে, দীপন ভৰালী আছে, বিপুল বৰা আছে, আমাৰ আটাইৰে মৰমৰ অৰুণ বৰা আছে, প্ৰিয়ংকা বৰা আছে, তেওঁলোকক ধৰি আৰু নপুৰণি বহুত শিল্পী কলাকুশলী আছে। আমি ৰাইজক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এই জটিল সময়ত আপোনালোকে থিয়েটাৰখনলৈ ওলাই আহি বা থিয়েটাৰখন উপভোগ কৰি ইয়াৰ লগত জড়িত হৈ থকা শিল্পীসকলক এই থিয়েটাৰখন আগুৱাই লৈ যোৱাত প্ৰযোজকসকলক বা প্ৰযোজকসকলক আপোনালোকে উৎসাহিত কৰক। কাৰণ আপোনালোকৰ এইখন সঁহাৰিয়ে তেওঁলোকৰ মনত আশাৰ ৰেঙনি তুলিব, আশাৰ নতুন এটা পোহৰ আনিব। গতিকে আমি আটাই আশাবাদী এখন ভাল থিয়েটাৰ, কেইবাখনো মননশীল নাটকেৰে, তিনিখন মননশীল নাটকেৰে আপোনালোকৰ ওচৰলৈ আগুৱাই আহিছে গীতাশ্ৰী থিয়েটাৰ।